এয়া দেখিছে মই আছোঁ বৰ্তমান এতিয়া চন্তক বজাৰৰ বেক চাইডে আৰু এয়া আমাৰ কৃষ্ণদা আৰু বৌ তেখেতলোকৰ ঘৰৰ ইয়াৰ দেখিছে পৰিৱেশ একেবাৰে অৱস্থা নাইকিয়া হৈছে এই দেখিছে নহয় মাটিৰ তলৰ পৰা এনেকৈ পাতৰ পৰা আদি কৰি ঘৰৰ সামগ্ৰী উদ্ধাৰ কৰি থকা দেখা পোৱা গৈছে আৰু এই দাদাসকল আহিছে ক'ৰ পৰা আহিছে একচুৱেলি নাজানো কিন্তু জানিবলৈ চেষ্টা কৰোঁ আমাৰ গোটেই অল অসমৰ এপছো আছে আমি এতিয়া বৰ্তমান গোলাঘাট টিম হিচাপে আছোঁ হয় গোলাঘাট হিচাপে কিন্তু আমাৰ ওদালগুৰি কোকৰাঝাৰ আপোনাৰ ধেমাজি নগাঁও ওদালগুৰি বাক্সা এইবিলাক গোটেই ডিষ্ট্ৰিক্টৰ পৰা আহিছে হয় হয় শ্ৰমদান আমি গোটেই অল আছাম অল বড়ো ষ্টুডেণ্ট ইউনিয়ন হৈ আমি আজি সেই শ্ৰমদানটো কৰিব আহিছোঁ ধন্যবাদ দাদা এই দাদাসকল দেখিছে বড়োলেণ্ডৰ পৰা আহিছে আৰু লগতে গোলাঘাট সমগ্ৰ অসমৰ পৰা সংযোজন হৈ তেখেতলোকে কাম আগবাঢ়ি থকা দেখা পোৱা গৈছে তেখেতলোকে আহিছে ইমান দূৰৰ পৰা শ্ৰমদান দিবলৈ তো সেয়ে তেওঁলোকক ধন্যবাদ আমি নিশ্চয় দিব লাগিব আমাৰ এয়া গৃহস্থ দুআষাৰ কওক মনৰ ভাৱ মানে গোটেইখিনি উঠি গ'ল আৰু ক'বলগীয়া মোৰ কিডাল আছে আৰু এতিয়া আজি NGO পাৰ্টি এটা বড়োলেণ্ডৰ তেওঁলোকৰ ডাঙৰ এপছো পাৰ্টি এটা আহিছে তেওঁলোকে সহায় এটা কৰি দিছে মোক গোটেইখিনি চাফ চিকুণখিনি কৰি থৈ যাব আৰু এইখিনি কৰি দি মোৰ অলপ বহুত উপকাৰ কৰিছে বুলিয়ে ক'ব লাগিব বাৰু ধন্যবাদ তেখেতলোকে লগাৰ বাবে বহুতখিনি উপকৃত হৈছে গৃহস্থ এয়া তাঁতৰশালৰ দুৰৱস্থা